মহাত্মা গান্ধীৰ ফুল নেম সেইটো নাজানো মই কি ক'লা মানে কি ক'লা তুমি জাতীয় পিতা মহাত্মা গান্ধীৰ নামটো নাজানা জানা কি হে জাতীয় পিতা মহাত্মা গান্ধীৰ নাম নাজানা তুমি ধুনীয়া ধুনীয়া মেকআপ কৰি ল'ৰা পতাবলৈ জানা আৰু কি জানা কোৱা অসমত জিলা কেইখন আছে নাজানো বাহ মাইনা বাহ বহুত ধুনীয়া তুমি অসমত থাকি অসমৰ জীয়ৰী হৈ অসমত জিলা কেইখন তাকো নাজানা তুমি জানা কি জীয়াই আছা কিয় নে সৰুতে তুমি স্কুল নগলা নে তোমাৰ মা দেউতাই স্কুল যাবলৈ নিদিল অসমত জিলা কেইখন নাজানা আৰু জানা কি 1 ঘণ্টাত কিমান মিনিট নাজানো 1 ঘণ্টাত কিমান মিনিট আছে তুমি তাকো নাজানা তোমাৰ শিক্ষা তুমি নাজানো বুলি ক'বলৈ তোমাৰ অলপো আফচোচ নালাগিল অলপো তোমাৰ লাজ নালাগিল মেৰা সন্মুখত তুমি নাজানো বুলি কৈছা 1 ঘণ্টাত কিমান মিনিট আছে তোমাক চাই মোৰে লাজ লাগি গৈছে কি ক'ম আৰু এয়াই হৈছে অসমৰ শিক্ষা অসমৰ জাতীয় সংগীত এইটো কি আছিলে নাজানো দিয়ক ইটো কুৱেশ্যন সুধিছে নাজানো বুলি কৈছা সিটো কুৱেশ্যন সুধিছে নাজানো বুলি কৈছা তুমি জানা কি জীয়াই আছা কিয় মৰি নোযোৱা কিয় কেইখন তাকো নাজানা জীয়াই আছা কিয় মা দেউতাহঁতৰ টকা পইচা খৰচ কৰিব নালাগে যোৱা তুমি ধুনীয়াকৈ দোকানত যোৱা বিষ এটা কিনি লৈ ভাতৰ লগত মিলাই খাই যোৱা এনেই জীয়াই থাকিব নালাগে লোকক এনে অশান্তি কৰিব নালাগে যোৱা